হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। চ' এতিয়া সময় হৈছে 7:30 আৰু মই এফালে যাবলৈ ৰেডি হৈ আছোঁ। আপোনালোকক দেখাই যাম ক'লৈ যাওঁ, ব'লক চাই থাকিব। তাৰপাছত টমটমত আমি ঘাটলৈ গ'লোঁ। আমি গৈছিলোঁ ঘূনাখুঁতিলৈ, যিহেতু ঘূনাখুঁতিলৈ যাবৰ কাৰণে সোৱণশিৰি নৈখন পাৰ হ'ব লাগে, সেয়েহে আমি নাৱেৰে নৈ পাৰ হ'লোঁ। তাৰপাছত নৈ পাৰ হৈ আমি ইপাৰ পালোঁ। যিহেতু ইপাৰত যান বাহনৰ অত্যাধিক সুবিধা নাই, সেয়েহে আমি খোজকাঢ়িয়েই সকলোৱে আগবাঢ়িলোঁ। আৰু তাত গৈ আমি অলপ টাইম ৰেষ্ট লৈ ভাত খালোঁ আৰু তাৰপিছতে আমাৰ প্ৰেক্টিছ ষ্টাৰ্ট হৈ গ'ল। এয়া মই এনেই অলপ সকলোকে মডেলিং কৰি দেখাই আছিলোঁ। আৰু তাৰপিছত আমি ৰাতিৰ প্ৰগ্ৰেমৰ কাৰণে ৰেডি হ'লোঁ। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে গৈছিলোঁ। কণ্টিনিউৱাছ টেন্স মই যিবিলাক কথা কৈছোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কৈ আছোঁ, সেইকাৰণে সুধিছোঁ আপোনালোকক আণ্ডাৰষ্টেণ্ড। বাৰু তেখেতে তালৈ গ'ল, তালৈ যোৱাৰ লগে লগে তাত সুধিছে অসমখন কিহৰ কাৰণে বিখ্যাত। মই তেতিয়া কৈছোঁ ধান খেতি আৰু বানপানীৰ কাৰণে বিখ্যাত। বানপানীৰ কথাটো বুজি পাইছে, তো ধান খেতিৰ কথাটো সুধিছোঁ, ধান খেতিটো কেনেকৈ কৰে। মই তেতিয়া কৈছোঁ দ্য হাজবেণ্ড অফ দ্য কাউ, অৰ্থাৎ মাইকী গৰুবিলাকৰ গিৰিয়েকবিলাকে ঠিক বুজাই দিবলগীয়া হৈছে ইংৰাজীত। গতিকে সেইকাৰণে কৈছোঁ দ্য হাজবেণ্ড অফ দ্য কাউ কেৰিং টু দ্য নাঙল, নাঙলটো কঢ়িয়াই লৈ যায়, এণ্ড ৰানিং টু ৰানিং ফিনিচিং অফ দ্য ৱান চাহ ডেট ইজ কল্ড কহা। যেতিয়া প্ৰথম চাহটো শেষ হয় তেতিয়া কহা বুলি কয়, তেতিয়া বুজি পাইছেতো। তাৰপিছত কৈছোঁ এগেইন দ্য হাজবেণ্ড অফ দ্য কাউ কেৰিং টু দ্য নাঙল এণ্ড ৰানিং টু ৰানিং ফিনিচিং অফ দ্য টু চাহ ডেট ইজ কল্ড সমাৰ। মাইকী গৰুবিলাকৰ গিৰিয়েকবিলাকে তেতিয়া নাঙলটো দ্বিতীয়বাৰ কাৰণে ঘূৰাই থাকে। বেলটো যেতিয়া মানে ডুবুডুব হৈছে, চাৰিছ ডুবুডুবু যদুৱে মধুবাবু লাগিটো হতাহতি ইণ্ডা কথা চলি। যদু আৰু মধুৱে যেতিয়া বেলটো ডুবুডুবু হৈছে তাৰমানে হতাহতি লাগিছে, মানে কঠীয়া তুলিবলৈ লাগিছে, ইংৰাজীত বুজাবলগীয়া হোৱাৰ কাৰণে এইটো ক'বলগীয়া আছিলে চাৰিছ ডুবুডুবু যদু এণ্ড মধুবাবু লাগিটো হতাহতি ইণ্ডা কঠীয়া তুলি ওৱান চাইড যোগা এণ্ড ওৱান চাইড ভুদা। অৰ্থাৎ কঠীয়া কঢ়িয়া বুলি সুলুঙা মাৰিডাল যি বুলি কওঁ, এডাল এফালে জোঙা আৰু এফালে ভুদা। ধুনীয়া মই ভাবিছোঁ তেখেতক অলপ সুন্দৰকৈ বুজাব পাৰিছোঁ যে কি নহওক। আৰু আছে অপেক্ষা কৰিও আছে যে কি নহওক।
তাত বৰগীত আৰু বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰা হৈছিলে। মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া হৈছে গুমৰাং নৃত্য। যিহেতু তাত মিচিং জনগোষ্ঠীৰ লোকৰ সংখ্যা সৰ্বাধিক, সেয়েহে গুমৰাং নৃত্য প্ৰদৰ্শন কৰা হৈছিলে। আৰু তাৰপিছত আমি পুনৰ ঘাটেৰে ঘৰলৈ আহিলোঁ। ইমান সময় মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই। নেক্সট এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।